অইন বেলিৰ দৰে এই বেলিও নলবাৰী জিলা ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। এই ভিডিঅ'টো হৈছে ৰাস মহোৎসৱৰ প্ৰথম নিশাৰ অৰ্থাৎ 12 তাৰিখৰ। এইবাৰ নলবাৰীৰ ৮৬তম ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। যোৱাবেলিৰ দৰে এইবাৰো প্ৰথম দিনাৰে পৰা বহুত মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱ নহ'ব বুলি প্ৰায় সকলো মানুহে ভাবিছিল। কিন্তু অসমৰ পৰ্যটন বিভাগ, প্ৰশাসন, হৰিমন্দিৰ ৰাস মহোৎসৱৰ কমিটি, হৰিমন্দিৰৰ কমিটি আদিৰ সহযোগত এইবেলিৰ তুলনাত অইন বেলিৰ নিচিনাকৈ এইবেলিও ৰাস মহোৎসৱ হৈছে। নলবাৰীৰ ৰাস মহোৎসৱৰ মুখ্য আকৰ্ষণ হৈছে মৃন্ময় মূৰ্তি, সুসজ্জিত আলোকসজ্জাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰসমূহ। আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। চাওঁচোন ভিতৰত কি আছে। এবাৰ আগতে দেখিছিলোঁ, বাট আপোনালোকক ভিডিঅ'টোত দেখুৱাবৰ কাৰণে পুনৰবাৰ যাওঁ, চাওঁ কি আছে, আপোনালোকক দেখুৱাওঁ আৰু। এয়া হৈছে নলবাৰী ৰাস মহোৎসৱৰ মেইন মণ্ডপ। এই মুখ্য মণ্ডপৰ ইয়াতেই ফুল, নিৰ্মালিং, প্ৰসাদ আদি বিতৰণ কৰা হয়। নলবাৰীৰ ৰাস মহোৎসৱৰ যিহেতু মুখ্য আকৰ্ষণ মৃন্ময় মূৰ্তি, সেই মৃন্ময় মূৰ্তিও অইনবাৰৰ তুলনাত এইবাৰ যথেষ্টখিনি উন্নত ধৰণৰ ভাৱে সজোৱা হৈছে। এই মূৰ্তিসমূহত কাৰেণ্টৰ, প্ৰায়ভাগ মূৰ্তিতে কাৰেণ্টৰে সংযোগ কৰা হৈছে। হয়তো ইয়াত বহুত মূৰ্তি আছে, হয়তো নহয় বাৰু, ইয়াত বহুত মূৰ্তি আছে, কিন্তু আমি সময়ৰ অভাৱ প্লাছ আপোনাৰ সময়ৰ অভাৱৰ কাৰণে হ'ব আৰু আপোনাক মানুহৰ ভিৰৰ বাবে ভিডিঅ'ত ফটোত ক্লিয়াৰ নোহোৱা হেতুকে আপোনালোকক আমি গোটেইখিনি দেখুৱাব পৰা নাই। কিন্তু যথেষ্টখিনিয়েই প্ৰত্যেকবাৰৰ দৰে এইবাৰো যথেষ্টখিনিয়েই মূৰ্তি তাতে মানে সেই কৰা হৈছে আৰু প্ৰায়ভাগ মূৰ্তিতেই কাৰেণ্ট সংযোগ কৰা হৈছে। ইয়াত শ্ৰীকৃষ্ণৰ প্ৰায়খিনি অৱতাৰে দিয়া হৈছে। শ্ৰীকৃষ্ণৰ জীৱনৰ ঘটা ঘটনাসমূহৰো উপস্থাপন কৰা হৈছে। লেফ্ট ছাইডত এইখন আমাৰ মঞ্চ, তাত মানে আপোনাৰ যি প্ৰগ্ৰেম হ'ব লগা আছে এই প্ৰগ্ৰেমবোৰ হয়। এইখিনি হৈছে আমাৰ মীনা বজাৰত অইন বেলিৰ তুলনাত এইবাৰ বেছি অহা বস্তু দেখা গৈছে। মানে এই বস্তু এতিয়া শ্ব' হৈ আছে, এই বস্তুৰ নাম নাজানো বাৰু, এইটো এইবাৰ নতুনকৈ আহিছে। প্লাছ আপোনাৰ ড্ৰেগনৰ নকে আদি কৰি ব্ৰেক ডেন্স, ডাঙৰ চকা, তৰা এইবিলাকো অহা দেখা গৈছে। এইখিনিতো যথেষ্ট মানুহৰ ভিৰ দেখা গৈছে। দোকান পোহৰো আছে। প্লাছ আপোনাৰ এইবাৰ দুটা যাদু আহিছে, দুইজনৰ যাদু সম্ৰাট বিক্ৰমৰ লগতে আৰু এজন আহিছে। তেখেতৰ নামটো মই জ্ঞাত নহয় বাৰু, কিন্তু তেখেতৰ মাস্ক পিন্ধা যাদুকৰ তেওঁ। আহিব আপোনালোকে চাবলৈ, ভাল লাগিব। প্লাছ আপোনাৰ চাৰ্কাছো আছে এইবাৰো। আজি যিহেতু প্ৰথম দিন, গতিকে সিমান এটা ভিৰ পৰিলক্ষিত হোৱা নাই, কিন্তু হ'লেও হৈছে আৰু ভিৰ, বহুখিনি ভিৰ হোৱা বুলি ক'ব লাগিব। আপোনাৰ 60% ভিৰ হৈছে। ইয়াতো খোৱা বস্তু আপোনালোক আহক, ইয়াৰ পৰা লৈ যাওক। মই যে কৈছিলোঁ বিক্ৰমৰ যাদু, এই যাদু সম্ৰাট বিক্ৰমৰ এইটো। প্লাছ আমি দেখিবলৈ পাইছোঁ এতিয়া মদ কাকুৱা, য'ত মানে যাদু আছে, যাদুৰ পিছতে দেখিবলৈ মদ কাকুৱা। ইয়াত মাৰুতিৰ পৰা আদি কৰি বাইকলৈ ঘূৰোৱা হয়। এই আৰু ইয়াত দোকান পোহাৰ দেখুৱাইছোঁ। ইয়াত ঘড়ী, টুপি আদি কৰি খোৱা বস্তুৰ পৰা আদিকে কৰি সকলোখিনি বস্তুৱেই নলবাৰী ৰাসত উপলব্ধ হয় প্ৰত্যেকবাৰেই। এইখিনি হৈছে ৰাসৰ শেষৰখিনি, মানে হৰিমন্দিৰৰ শেষৰ ওলোৱা ৰাস্তাৰ এইখিনি দিয়া হৈছে। গাৰ্ডেনখন বনোৱা হৈছে, তাত ডাইনচৰৰ পৰা আদি কৰি সাপ, ময়ূৰ, এইবিলাক কৈ পেলাই এখন গাৰ্ডেন তৈয়াৰ কৰিছে, ভাল লাগিছে। সুসজ্জিত আলোকসজ্জাৰে গোটেইখিনি ৰাসৰ বাবানদাৰী
পৰা আদি কৰি যিখিনি এলেকা আছে, এলেকা সামৰিছে, সেইখিনি চবখিনিয়ে সুন্দৰ আলোকসজ্জাৰে প্ৰস্তুত কৰি ৰখা হৈছে। ভাল লাগিছে আৰু তাৰপিছত কেইদিনৰ পিছতে আহি আছে কেইখনমান জনপ্ৰিয় থিয়েটাৰ। কেইখন থিয়েটাৰ আছে সেইটো বাৰু মোৰ মনত নাই ভালকৈ, বাট বহুকেইখন থিয়েটাৰ আহি আছে কেইদিনমান পাছতে। এতিয়া আপোনালোকক এইখিনি কিছুমান এনে ফটো দেখুৱাইছোঁ, মানে এইখিনি আৰু ভিডিঅ'ত দিব পৰা গৈছিল যদিও পুনৰবাৰ দেখুৱাইছোঁ। এইখিনি ফটো ভাল হৈছে, এইখিনি ফটো মানে স্পষ্ট হৈছে আৰু অইনবাৰৰ তুলনাত। বাকী এইখিনি ফটো আৰু দেখুৱালোঁ আপোনালোকক। এইটো হৈছে আপোনাৰ শিৱ মন্দিৰ। এইটো মানে অৰিজিনেল শিৱ মন্দিৰে হয়, মানে এইটো বনোৱা হোৱা নাই, এইটো আগৰ পৰাই আছে হৰি মন্দিৰৰ লগতে। এইখন মঞ্চত মানে এইখিনি অডিয়েঞ্চৰ কাৰণে এইখিনি চিট আছে। সেয়াই আৰু এইখিনিতো গম পালে গাৰ্ডেন বুলি, বিশেষ নাই আৰু বিশেষ ভিডিঅ'ত দিব নোৱাৰিলোঁ, এইখিনিয়েই। এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাব বিচাৰিছোঁ নলবাৰী হৰি মন্দিৰ কমিটি, নলবাৰী ৰাস মহোৎসৱ কমিটি, প্ৰশাসন বিভাগ আৰু অসম পৰ্যটন বিভাগ